বন্ধু বান্ধৱীসকল আকৌ লৈ আহিছোঁ আপোনালোকৰ মাজত আন এটি ব্লকত আপোনালোকলৈ খবৰেই লৈ আহিছোঁ। জৰুৰী খবৰ, EPF ধাৰকসকলৰ কাৰণে জৰুৰী খবৰ। যিসকলে EPF লাগু জানেই, সকলোৱে বাৰে বাৰে ক'ব দৰকাৰ নাই। যিসকলৰ 20,000তকৈ কম দৰমহা তেওঁলোকে EPF পাব আৰু কোম্পানীয়ে সেই EPF জমা কৰে। আৰু তাত এটি ডাঙৰ খবৰ আহি পৰিছে। সেই EPFত চৰকাৰে কি কৰিব? আজি বিয়াজ দিব 1.4 কৰোৰ টকাৰ। তাত কি হ'ব? চৰকাৰৰ বোজা বাঢ়িব। এই বিয়াজ আজি আপোনালোকৰ খাতাত আহি যাব। কমচে কম 35 কৰোৰ লোক যিসকলে কৰি আছে, যিসকলৰ EPF আছে আৰু যিসকলে আলকে EPF বনাইছে, সকলোৱে EPFত কি পাব? বিয়াজ পাব। বিয়াজ দৰ আজি চৰকাৰে দিব। আপোনালোকে নিজৰ উমং এপছত এতিয়া কিন্তু আপোনালোকে এক্টিভ নাই, তাত আপোনালোকে মাৰ্গেশ্যন হৈ আছে। গতিকে অলপ আপোনালোকে ৱেইট কৰক। কিন্তু আজি আপোনালোকৰ খাতাত বিয়াজ সোমাব। আপোনালোকৰ কাৰণে খোজ খবৰ, EPF ধাৰকৰ কাৰণে খোজ খবৰ। আপোনালোকে EPF ক্লেইম আৰু কেইদিনমান ৰওক, তাৰপিছত আপোনালোকে পইচা উলিওৱা ব্যৱস্থা সকলোবিলাক হয়তো অনলাইন ব্যৱস্থাও হ'ব পাৰে, ATMৰ ব্যৱস্থাও হ'ব পাৰে। এনে কিছুমান কথা চলি আছে যে ATMত লাগু হৈ যাব। আপোনালোকে ATMৰ থ্ৰু হয়তো EPF 70% আপোনালোকে যিটো উলিওৱাৰ অথৰাইজ আছে সেইটো হয়তো উলিয়াব পৰা ব্যৱস্থা অতি শীঘ্ৰে হ'ব। ধন্যবাদ। আকৌ এনেকুৱা খবৰ লৈ আহিম আপোনালোকৰ মাজত। গতিকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আপোনালোকে আগতেই পাব। বেল আইকনটো দবাব, চবতকৈ আগতে নটিফিকেশ্যন আপুনি পাব। ধন্যবাদ। আজিলৈ আহোঁ। বাই বাই।